নমস্কাৰ ৰাইজ, মই জ্যোতিৰ্ময় মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মোৰ আগৰ যিটো সোলাৰ পেনেলৰ ভিডিঅ' বনাইছিলোঁ তাৰ লগত ৰিলেটেড হয় আৰু মোৰ ভিডিঅ'বোৰত কমেণ্ট কৰাৰ বাবে আপোনালোকক যথেষ্ট মই ধন্যবাদ দিছোঁ। মোৰ ভাল লাগে আচলতে এনেকৈ কমেণ্ট দিলে যে কোনোবাই মোৰ ভিডিঅ'টো চাইছে, তাত ইণ্টাৰেক্ট কৰিছে, মোৰ বহুত ভাল লাগে। বাৰু এই ভিডিঅ'টো তেনেকৈ কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ আগৰ যিটো সোলাৰ পেনেলৰ ওপৰত ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোৰ পৰা মই বহুত কথা শিকিবলৈ পাৰিলোঁ। মানে আপোনালোকে যি কমেণ্ট দিছে মানে ধৰক 3 কিলোৱাটছ 1.95 lakhs মানতো পাই যায় বুলি। একচুৱেলি সেই কথাটো মই জনা নাছিলোঁ আগতে, কাৰণ মই এটা এজেঞ্চিৰ লগতে কথা পাতিলোঁ, সিহঁতেও মানে 2.4 lakhs অলম'ষ্ট, মানে 2,38,000ৰ ভিতৰত হৈ যাব বুলি ক'লে আৰু সিমান মানে আমি পইচা পে' কৰিলোঁ। সেইটো আচলতে মোৰ ভুল হ'ল এফালৰ পৰা, কাৰণ মই এটা এজেঞ্চিৰ লগতে কথা পাতিলোঁ, ভাবিলোঁ চাগে চব দাম একেই হ'ব, মানে আৰু এটা এজেঞ্চিৰ লগত মই বেলেগকৈ কথা নাপাতিলোঁ। এতিয়া এই ভিডিঅ'টো যদি চাই আছে আপোনালোকে কোনোবাই যদি ভাবিছে সোলাৰ পেনেল লগাম বুলি, এটা নহয় আচলতে 2টা বা 3টা এজেঞ্চিৰ লগত কথা পাতিব, তেতিয়াহে আচলতে বেছি লাভ হ'ব। এতিয়া মানে মোৰ এটা লগৰ ল'ৰাই সি লগাইছে 4 কিলোৱাটছ, 4 কিলোৱাটছে লগালে 2.4 lakhsত। এতিয়া মই লগাইছোঁ 3 কিলোৱাটছ, ময়ো লগাইছোঁ আকৌ 2.4 lakhsত। লাভ কাৰ হ'ল? মোৰ লগৰটোৰ হ'ল। তেনেকৈ এতিয়া সেইটো কাৰণে 2টা 3টা এজেঞ্চিৰ লগত যেতিয়া কথা পাতিব সোলাৰ পেনেলৰ আচল মানে কম দামটোৰ ভিতৰত হৈ যাব আপোনালোকৰ ইনষ্টলেশ্যন। এতিয়া আহিছোঁ নেক্সট পইণ্টটো, ছাবচিডি। বহুত কেইজনে নহয় বাৰু, 2 বা 3জন মানে সুধিছে ছাবচিডিটো কেনেকৈ সোমায়, কাৰ একাউণ্টত সোমায়, কি কথা। আৰু এই যে কথাবোৰ এনেকৈ সুধি থাকে মোক ভাল লাগে কমেণ্ট বক্সত, মানে এইটো ইণ্টাৰেকশ্যনটো কৰিবলৈ পালে মোক খুব ভাল লাগে। আৰু এই ভিডিঅ'টোত আপোনালোকৰ কিবা ডাউট থাকিলে কমেণ্ট কৰিব। এতিয়া ছাবচিডিটোৰ যিটো চেণ্ট্ৰেলৰ হ'ব সেইটো আপোনালোকৰ সোমাব 2 মাহমানৰ পিছত, আৰু যিটো ষ্টেটৰ ছাবচিডি হয় সেইটো 6 মাহমানৰ পাছতহে সোমায়। ষ্টেটৰটো সোমাওঁতে অকণমান টাইম লাগে। আৰু এই 2টা ছাবচিডি আপোনালোকৰ নিজৰ একাউণ্টত সোমাব, যদি কোনোবাই লোন লয় লোনৰ একাউণ্টত নাযায়। এতিয়া আমি কি কৰিলোঁ, যিটো ছাবচিডি সোমালে ছাবচিডিটো সোমোৱাৰ পাছত আমি লোনত কটোৱাই দিলোঁ। লোনত কটোৱাই দিলে কি হ'ল, লোনৰ এমাউণ্টটো কমি যাব, কমি গ'লে আমাৰ লোনৰ বাৰ্ডেনটো কমি যাব। সেইটোৱে মই ছাজেষ্ট কৰোঁ, কিন্তু আপোনালোকে হয়তো সেইটো নকৰি নিজেই ইউজ কৰিব পাৰে ছাবচিডি এমাউণ্টটো। খালি লোনটো মাৰিবলৈ যদি লোন লয় লোনটো মাৰি থাকিব, বা কেছত ল'লে কেছত একো কথা নাই বাৰু। এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ সোলাৰ পেনেল ইনষ্টল কৰাৰ পাছৰ পৰ্যায়খিনি কামটো। মানে সোলাৰ পেনেল যেতিয়া ইনষ্টল কৰে তেতিয়া এটা কনভাৰ্টাৰ ইনষ্টল কৰা হয়, বা তাহাঁতি মানে যিখিনি ইনষ্টল কৰিব তেওঁলোকে ইনভাৰ্টাৰ বুলি কয়, একচুৱেলি এইটো কনভাৰ্টাৰ হয়। ই কি কৰিব, সোলাৰ পেনেলত যিটো ডাইৰেক্ট কাৰেণ্ট প্ৰডিউচ হ'ব সেইটো সি AC-লে কনভাৰ্ট কৰিব, আৰু সেই বস্তুটো সি কি কৰিব আমাৰ আসাম ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত সেইটো মানে সি ৰিটাৰ্ণ পঠাই থাকে তাহাঁতলৈ। ব'লক মই আপোনালোকক সেই বস্তুটো দেখাই লৈছোঁ। এইটোৱে হৈছে এই ইনভাৰ্টাৰটো, মানে যিটো কনভাৰ্ট কৰিব। কি কনভাৰ্ট কৰিব? ই কনভাৰ্ট কৰিব যিটো DC কাৰেণ্ট আমাৰ সোলাৰ পেনেলত প্ৰডিউচ হৈ আছে, এই প্ৰডিউচ হৈ থকা DC কাৰেণ্টখিনি এই ইনভাৰ্টাৰটোৱে DC-ৰ পৰা AC-লে কনভাৰ্ট কৰিব, কনভাৰ্ট কৰি এই বক্সটোলৈ পঠাই দিব। এই বক্সটোত আমাৰ যিডাল মেইন ৱায়াৰ APDCL-ৰ পৰা আমাৰ কানেক্ট কৰি থোৱা আছে সেইডাল আহি পেলাই ইয়াত জইন হৈ আছে, আৰু ইয়াত যি ইনভাৰ্টাৰৰ পৰা যিডাল ৱায়াৰ হয় সেইডালো ইয়াত জইন হৈ আছে। ই কি কৰিব, ইয়াত যিমানখিনি AC কাৰেণ্ট প্ৰডিউচ হৈছে এই থ্ৰু দিছ বক্স, এই বক্সৰ সহায়ত আমি APDCL-লে পঠাই আছোঁ। আৰু এই মিটাৰটো হৈছে সোলাৰৰ মিটাৰ। ইয়াত আমাৰ সোলাৰত কিমান কাৰেণ্ট প্ৰডিউচ হৈ আছে ইয়াত এইখিনি ওলাই থাকিব। এইটো আমাৰ APDCL-ৰ মিটাৰ নহয়, APDCL-ৰ মিটাৰটো বাহিৰত আছে। আৰু আমি যিটো কোম্পেনীৰ পৰা আমি PV Blink যিটো কোম্পেনী হয় সেই কোম্পেনীটো আমাৰ ইনভাৰ্টাৰ লাগি আছে, সেইটো কাৰণে ইয়াৰ এটা এপো আছে যিটো মোবাইলত ইনষ্টল হৈ আছে, সেইটো মই দেখাম আপোনালোকক। আৰু সেইটো কানেক্ট হৈ আছে এই ৱাইফাইটোৰ সহায়ত। সেইটো কাৰণে ঘৰত এটা ৱাইফাইৰ প্ৰয়োজন হয়। এতিয়া ইয়াত যিমানখিনি প্ৰডিউচ হৈ আছে কাৰেণ্ট, সেই প্ৰডিউচ হৈ থকা কাৰেণ্টখিনি আমাৰ PV Blink-ৰ যিটো এপ হয় এপটোতো আপডেট হৈ থাকিব। এইটো হৈছে এপটো যিটো আমাৰ মোবাইলতো কানেক্ট হৈ আছে, আৰু ইয়াত কোনটো এজেঞ্চি পৰা লৈছে সেই বস্তুটো ওলাই থাকে। ওলাই থকাৰ লগতো ইয়াৰ টোটেল কেপাচিটি কিমান, আমাৰ মানে কিমান ইউনিটৰ আমাৰ কিলোৱাটৰ সোলাৰ পেনেল লাগি আছে সেইটো ওলাই থাকিব। লগত ওলাই থাকিব কিমান প্ৰডাকশ্যন হৈ আছে এট কাৰেণ্ট টাইম, আৰু ডেইলি প্ৰডাকশ্যন কিমান হৈ আছে সেইটো ওলাই থাকিব। আৰু পিক আৱাৰ্ছ আমাৰ কিমান টাইমৰ কাৰণে এইটো মেক্সিমাম প্ৰডাকশ্যন হৈ আছিলে সেই বস্তুটো ওলাই থাকে। আৰু এইটো কি হয়, এতিয়া কিমান টাইমলৈকে আপডেট হৈ আছে সেইটো ওলাইছে ইয়াত। আৰু ইয়াত ভিউ মোৰ যদি মই কৰিলে ইয়াত আমাৰ মন্থলি জেনেৰেশ্যন কিমান হৈ আছে, কাৰেণ্ট ইয়েৰত কিমান জেনেৰেশ্যন হৈছে, সেই গোটেইখিনি কথা এই এপটোৰ জৰিয়তে আমি গম পাই থাকোঁ। এইটো হৈছে এপটোৰ কথা। এইটো হৈছে এই এপটো আকৌ সোলাৰ পেনেলৰ এপ। এতিয়া আমাৰ যিটো APDCL-ৰ এপ, সেই এপটোত আকৌ তাত আমি কিমান ইউনিট আমি কনজাম কৰিছোঁ, কিমান ইউনিট আমাৰ ছেভিংছ আছে সেই বস্তুটো ওলাই থাকিব। মই এতিয়া আপোনালোকক সেইটো দেখাম। এতিয়া আপোনালোকে যিখন ইণ্টাৰফেচ দেখিছে এই ইণ্টাৰফেচখন হৈছে APDCL এপটো।
আৰু যেতিয়াই সোলাৰ পেনেল লগায় আৰু সোলাৰ পেনেলটো এক্টিভ হৈ যায় তেতিয়া এই APDCL এপটোৰ ইণ্টাৰফেচখন গ্ৰীণ কালাৰ হৈ যায়। আগতে ব্লু কালাৰ আছিলে চাগে, মই পাহৰিছোঁ। এতিয়া তাত আমাৰ এতিয়া দেখিছে কাৰেণ্ট বেলেঞ্চ এই যে 450 ৰুপিজ, এইটো আমি এতিয়া বৰ্তমান ৰিচাৰ্জ কৰি থকা আছে। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে গমেই পাইছে মই মাৰ্চৰ 15 তাৰিখমানৰ পৰাহে আমাৰ সোলাৰ পেনেলখন এক্টিভ হৈছে। আৰু মাৰ্চৰ 15 তাৰিখৰ পৰা মাৰ্চৰ 31 তাৰিখলৈকে যিমানটো আমাৰ এক্সপৰ্ট কৰিছিলোঁ, মানে আমি যিমানটো APDCLক বিকিছিলোঁ, সেইখিনি আমি পইচাটো আমি ৰিটাৰ্ণ 31 তাৰিখলৈ পাই গ'লোঁ। কিন্তু সেই তাৰপিছত আমাৰ সেই তেতিয়া 31 তাৰিখলৈ 300 টকামান পাইছিলোঁ। এতিয়া তাৰপিছত কিন্তু আমি ৰিচাৰ্জ কৰি থাকিবলগীয়া হৈছে। এতিয়া সেইটো কিহৰ ৰিচাৰ্জ হয়? এইটো হৈছে মেইনটেনেঞ্চৰ ৰিচাৰ্জ, যিটো মানে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে আমাৰ এইবোৰ বস্তুবোৰ মেইনটেইন কৰোঁতে যিমানখিনি পইচা লাগে এটা কাষ্টমাৰৰ পৰা উলিয়াই লয়। আৰু সেইটো আমি হৈছে 210 টকাকৈ আমি সেইটো মেইনটেনেঞ্চৰ নামত পইচাটো দি থাকিবলগীয়া হৈছে। তাৰ কিন্তু ওপৰেঞ্চি এতিয়া আমি একো এটকা পইচাও খৰচা কৰা নাই কাৰেণ্টৰ নামত। এতিয়া মই প্ৰথমতে দেখাই লৈছোঁ, এইটো আমাৰ কনজিউমাৰ নাম্বাৰটো মই ঢাকি দিম। এইটো মিটাৰ নাম্বাৰটো আছে, স্মাৰ্ট প্ৰিপেইড, আৰু ইয়াত টোটেল লোডটো কিমান আছে সেইটো আছে। তাৰ পাছত আছে ইয়াত আপোনালোকক দেখাইছোঁ ভিউ ইউজেছ। এতিয়া ভিউ ইউজেছত এইখিনি যিমানখিনি আছে ইয়াত ইউজেছত, সেইখিনি হৈছে আমাৰ বেলেঞ্চ ডিডাক্টেড, আমাৰ কিমান টকা ডিডাক্ট কৰা হৈছে। আমাৰ ডেইলি 7 টকা 24 পইচা আমাৰ ঘৰৰ মানে মিটাৰটোৰ পৰা এই ৰিচাৰ্জ কৰি থকা এমাউণ্টৰ পৰা ডিডাক্ট হৈ থাকে, কেতিয়াবা 14 টকাও হয়। আৰু এইখিনি হৈছে ইউনিট কনজাম্পশ্যন নহয়, এইখিনি আমাৰ ৰুপিছতহে গৈ আছে। তাৰপিছত আহিলোঁ ভিউ মোৰ। এই ভিউ মোৰত যিটো হৈছে আমাৰ কিমান অভাৰঅল ইউনিট প্ৰডিউচ হৈছে, মানে এক্সপৰ্ট কৰা হৈছে। আমি ইয়াৰ পৰা এক্সপৰ্ট কৰিছোঁ মানে APDCLক দি আছোঁ 2201.77, ইমানখিনি আমি মানে APDCLক আমি দিছোঁ। আৰু এডজাষ্ট কৰিছোঁ মানে এইখিনি আমাৰ ঘৰত ইউজ কৰি আছোঁ 1200.36, এইটো হৈছে আমাৰ ঘৰত এডজাষ্ট কৰি থকা হৈছে। আৰু এইটো ডেইলি আপডেট হৈ থাকে। আজি এক্সপৰ্ট কৰিছোঁ 8.47 ইউনিট, কিন্তু আমি ইম্পৰ্ট মানে আমাৰ ঘৰত ইউজ কৰি আছোঁ 2.73 ইউনিট। কিন্তু চাওকচোন কিমানটা বেছিকৈ আমি এক্সপৰ্ট কৰি আছোঁ, বিকি আছোঁ হেৰি আমাৰ APDCLক। তাৰপিছত আমি ডিটেইল কম্পেৰিজন আপুনি এখন গ্ৰাফ পাই যাম। এই গ্ৰাফখন ইয়াত চুই ল'ব লাগিব। ডিটেইল কম্পেৰিজনতো আমি দেখিছোঁ এই যিখিনি ৰঙা যিখন গ্ৰাফ গৈ আছে তলত, সেইখন হৈছে আমাৰ ঘৰত ইউজ হোৱা যিখিনি ইলেক্ট্ৰিচিটি, আৰু যিখিনি ওপৰত সেউজীয়া হৈছে সেইখিনি যিমান এক্সপৰ্ট কৰা ইলেক্ট্ৰিচিটি। আমাৰ দেখিছে ইয়াত ইলেক্ট্ৰিচিটি যিখিনি এক্সপৰ্ট কৰিছে সেইখিনি এমাউণ্টটো বেছি, আৰু ৰঙাটো হৈছে ঘৰত কনজাম কৰা আমাৰ যিটো ইলেক্ট্ৰিচিটি সেইটো কম হয়। কেতিয়াবা যেতিয়া বতৰ ডাৱৰীয়া থাকে, সেই ডাৱৰীয়া থাকিলে ইয়াত এই দেখিছে নহয় এই সেউজীয়া ডটটো, এইটো হৈছে আমাৰ সেইদিনাখন এক্সপৰ্টটো কম হৈছে, আমি ইউজটো বেছি কৰিছোঁ। এইখিনিয়ে কথা। আৰু ইয়াত মন্থলিও চাই থাকিব পাৰি। আমাৰ মন্থলি এক্সপৰ্ট কৰা হৈছে 205 আৰু ইম্পৰ্ট কৰা হৈছে 82, ইমানেই। আৰু সেইখিনিয়ে কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যিমান পাৰে কমেণ্ট কৰক, মই নিশ্চয়কৈ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। বাৰু আজিলৈ ইমানতে, ধন্যবাদ।